Hello friends, welcome to Ainis Kitchen. আজি আমি বনাম বৰা চাউল কেনেদৰে মিক্সিত খুনিব পাৰি তাকে জনাব বিচাৰিছো। প্ৰথমে বৰা চাউলখিনি 4-5 ঘণ্টা মান পানী দি পেলাই তিয়াই থৈ দিব। ইয়া দেখিছে মই কেনেদৰে পানী দি থৈছো। এনেদৰে 4-5 ঘণ্টা মান বৰা চাউলখিনি তিয়াই থব লাগিব। চাৰি 5 ঘণ্টা চাউলখিনি তিয়াই থোৱাৰ পাছত এতিয়া এটা ফুটা থকা খৰাহিত আমি চাউলখিনি টুকি লম। মই এনেদৰে লৈছো, আপোনালোকে বাঁহৰ খৰাহিও ব্যৱহাৰ কৰিব পাৰে। এনেদৰে চাউলখিনি টুকি লৈ মাছটো মাজৰ পৰা চাউলখিনি কাষলৈ দি দিব, তেতিয়া পানীখিনি নিগৰি অহাত সুবিধা হ'ব। এনেদৰে 2 ঘণ্টামান ৰখাৰ পিছত পানীখিনি যেতিয়া নিগৰি যাব তেতিয়া এনেকৈ চাউলখিনি জৰজৰীয়া হৈ যাব। এয়া দেখিছে নহয়। এতিয়া এনেকৈ মিক্সিত কমকৈ চাউল লৈ আমি বৰা চাউলৰ পিঠাগুৰি খুন্দিব পাৰোঁ। এয়া খুন্দা হৈ গৈছে। একেবাৰতে সৰহকৈ চাউল দি নিদিব, নহ'লে যেতিয়া মিক্সিটো গৰম হ'ব তেতিয়া বৰা চাউলৰ আঠা ভাৱটো কমি যায়। সেয়েহে কমকৈ চাউল দি ঘনাই পিচিব, তেতিয়া ভাল হ'ব। এনেদৰে চাউলখিনি প্ৰথমতে চালনি দি চালি ল'ম আৰু এতিয়া এটা চিলভাৰৰ বাচনত থ'ব। চিলভাৰৰ বাচনত থৈ এনেদৰে হাতেদি টিপি দিব, যাতে পিঠাগুড়িখিনিৰ মাজত বতাহ সোমাই নাথাকে। নহ'লে বতাহ সোমাই থাকিলে পিঠাগুড়িখিনি শুকাই যাব আৰু তেতিয়া পিছত পিঠা উঠাবলৈ অসুবিধা হ'ব। পিঠাগুড়িখিনি থ'বলৈ চিলভাৰৰ বাচনেই ব্যৱহাৰ কৰিব, অন্য বাচনত হ'লে পিঠাগুড়িখিনি শুকাই যাব পাৰে। এতিয়া এনেদৰে থৈ গোটেই ৰাতি পিঠাগুড়িখিনি ফ্ৰিজত ৰাখিব লাগিব। এয়া মই খুন্দা মিক্সিত খুন্দা পিঠাগুড়িৰে এয়া পিঠা বনাই দেখাইছোঁ। বহুতেই কয় মিক্সিত খুন্দিলে হেনো পিঠা নুঠে, কিন্তু হেনে নহয়। যদি মই যেনেকৈ দেখাইছোঁ তেনেদৰে যদি আপোনালোকে কৰে তেতিয়াহ'লে নিশ্চয় পিঠা উঠিব। সেয়ে পিঠাগুড়িখিনি খুন্দি পেলাই গোটেই ৰাতি ফ্ৰিজত ৰাখিব, পিছদিনাখন পিঠা বনাব, চাব পিঠা উঠিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।